ন্যায় নাপালে এইবাৰ বিহু নানাচে বৰষা ৰাণীয়ে। সেই ল'ৰাটোৱে অহা বছৰ বিহুত বজাবলৈ কিবা এটা ইনষ্ট্ৰুমেণ্ট কিনা জিম্বে কিনি থৈছিল হেনো মাকহঁতৰ লগত কাজিয়া লাগি অহা বছৰ বিহুত বজাবলৈ। নেনাচো অহা বছৰ বিহুত মই চেমছনৰ কাৰণে নেনাচো বিহু মই। ৰৌ নৰকত পচিব এইবিলাক চাব, আপোনালোকেও চাই থাকিব, আমিও চাই থাকিম। मेरे पास कोई अल्फाज नहीं है, मुझे माफ कर दे आप लोग सारे, मुझे छुट्टी दे दें। কা আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ন্যায় বিচাৰি চানমাৰী খেলপথাৰত এই প্ৰতিজ্ঞা কৰিছিল বৰষা ৰাণীয়ে। মাঘ ফাগুন চ'ত গুচি বহাগ আহিল, ছেম ষ্টেফৰ্ডে ন্যায় নাপালে। কিন্তু শেহতীয়াকৈ লকডাউনত ঘৰত আবদ্ধ বৰষাক দেখা গ'ল এনেদৰে। প্ৰিয় দৰ্শক, আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই অকণমান আপোনালোকলৈ বুলি বিহু নাচিবলৈ গৈছো। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं, ये हम यहाँ पे क्या करने आए हैं? मेरी बात, हम यहाँ पे क्या करने? साले का खोपड़ी तोड़ साले का।